ভগৱান এইবাৰৰ নিচিনা এনেকুৱা পেচেণ্ট নিদিবা আৰু দেই আহিলে মোৰডাল গম উঠি যায় স্যাৰ সোমাব পাৰো আহা আহা সোমাই আহা এই বেডখনতে শুই লোৱা এতিয়া কোৱাচোন তোমাৰ কি হৈছে স্যাৰ মোৰ 3 দিনৰ পৰা বহুত পেটৰ বিষ হৈ আছে আচ্ছা তোমাৰ পেটৰ বিষ হৈছে ন হয় তুমি গুটকা চটকা কিবা খোৱা নেকি নাই নাই মই গুটকা চটকা নাখাওঁ নহয় তেনেহ'লে তোমাক মই ঔষধ এটা দিম ভাত খোৱাৰ আগত এচামুচ খাই ল'বা খাই লোৱাৰ আগত আকৌ বটলটো জোকাৰি ল'বা যদি জোকাই পেলাই নাখাওঁ কিবা দিগদাৰ হ'ব নেকি একো দিগদাৰ নহয় খালি ঔষধটো খাই লোৱাৰ পিছত তুমি দুবাৰমান জপিয়াই দিবা হ'ব ঠিক আছে দিয়ক আহিছোঁ দিয়ক অঁ যোৱা নেক্সট স্যাৰ সোমাব পাৰো আহা আহা সোমাই আহা এই বেডখনতে শুই লোৱা এতিয়া কোৱাচোন তোমাৰ কি হৈছে মোৰ মানে ৰাতি টোপনি নাহে তোমাৰ ৰাতি টোপনি নাহে ন হয় ৰাতি টোপনি নাহে মোৰ দিনত শুৱা নেকি তুমি হয় দিনত হ'লে মই কেতিয়াবা শুওঁ তেনেহ'লে তুমি দিনত শুৱাটো কমাই দিয়া ৰাতি টোপনি আহিব দিনত যদি মই খোৱাটো কমাই দিওঁ ৰাতি চুৰ কৰিব কেনেকৈ যাম হা পাৰ কি কৈছা তুমি এইবিলাক তুমি চুৰ কৰা নেকি এই মই চুৰ নকৰোঁ ঠিক আছে হ'ব দে তুমি যাব পাৰা হয় আহিছোঁ কেনেকুৱা মানুহবিলাক আহে ন মোৰ ওচৰত নেক্সট স্যাৰ সোমাব পাৰো সোমাই আহক এই বেডখনতে শুই লওক হয় ঠিক আছে এতিয়া আপোনাৰ সমস্যাটো কওকচোন মোৰ এনেকুৱা সমস্যা হৈছে আপুনি শুনিলে হাঁহিব ডক্তৰ পুলিচ উকিলক সঁচা কথা ক'ব লাগে আপুনি কওকচোন মোক মোৰ মানে প্ৰব্লেমটো এনেকুৱা কিবা এটা খালে মোৰ মানে পায়খানা হৈ যায় মানে আপোনাৰ পায়খানা হৈছে ঠিক পায়খানা বুলি ধৰিব নোৱাৰি খালি পনীয়া পনীয়া ওলায় তেনেহ'লে আপুনি পায়খানা টেবলেট কিয় খোৱা নাই 400মান টকা পায়খানা টেবলেটে খালোঁ এতিয়ালৈকে ঠিকেই হোৱা নাই তেনেহ'লে আপুনি কাম কৰক 5 টকীয়া কইনছ আপোনাৰ তাত আছে নেকি আছে নেকি এটা সেইটো আপুনি খাই দিব 5 টকীয়া কইনছ যদি খাই দিওঁ মোৰ কি হ'ব আপোনাৰ যোনটো পায়খানা নলী আছে সেই নলীটোত ৰখি যাব আপোনাৰ কেতিয়াও হাগনি নহয় হ'ব দিয়ক ঠিক আছে আপুনি যাব পাৰে অ' ভগৱান কেনেকুৱা মানুহবিলাক যে আহে নহয় মোৰ ওচৰলৈ